আমি কৈছো নেকি আমিয়ে আমাৰ বৈৰী পইচা ধ্বংস হবলৈ গৈ আছো পইচা আমি ধ্বংস হবলৈ গৈ আছো সৰুৰে পৰা এই দুখৰ ঠাইতে ডাঙৰ হলো কেতিয়াবা শুনিছিলা নে এনেকুৱা চিঞৰ বাখৰ এনেকৈ চিঞৰ বাখৰ কৰিলেচোন মানুহ পলাই পত্ৰ দিবহে ভগৱান ক'ত থাকিব বান্ধৈ বিজতৰীয়া হ'ল পইচা বিজতৰীয়া হ'ল এনেকৈ শব্দ প্ৰদূষণ কৰি এইবোৰতো আমাৰ কালচাৰ নহয় কি কয় বান্ধৈ ৰবীন্দ্ৰ দাসৰ পৰিবেশ নহয় কিছু দিব লাগে কিছু ল'ব লাগে তেতিয়াহে দেশৰ কৃষ্টি সংস্কৃতি উন্নতি হ'ব আছে আছে বুলি খুব পাতি বহি থাকিলে আমি দেখোন নিজৰ দেশতে নিজেই ভগনীয়া হ'ব বান্ধৈ বুলি এনেকৈ এই আৰম্ভণি এনেকৈ হয় বুজিছা আৰম্ভণি এনেকৈ হয় এই আজিকালি মুম্বাই চেন্নাই দিল্লী এইবোৰ বাদেই এতিয়া সৰু লণ্ডন আমেৰিকাতো অসমীয়া সমাজে বিহু পাতে তেওঁলোকে বিজতৰীয়া হৈ গ'ল নেকি নহয়হে বান্ধৈ মই শব্দ প্ৰদূষণৰ কথা কৈছো বোলো চাউণ্ড পলিউশ্যন চাউণ্ড পলিউশ্যন এইয়া এই তোমাৰ ঘৰৰ কাষৰ সেই নামঘৰটো যে পুৱা গধূলি দবা কোবাই তেতিয়া আৰু এই যে মাইকত যে আজান দিয়ে তেতিয়া আৰু এই যে বিহুৰ ঢোল পেঁপা গগনা এইটো 12 ঘণ্টা বাজি থাকে আৰু তোমাৰ ঘৰৰ পিছফালৰ এই পথাৰখনত বিহু ফাংচন পাতি বুঢ়ে ৰাতিটো মাইক বাজি থাকে তেতিয়া তোমাৰ চাউণ্ড পলিউশ্যন যদি যায় চাউণ্ড পলিউশ্যন কেনি যায় অকল নিজৰ কথাটোকে নাভাবিবাচোন লোকৰ কথাও ভাবিবা এই প্ৰেচাৰ চেচাৰ নুঠে এই শব্দৰ পৰা কাৰো মাত কোনেও নুশুনা হৈছো বিচামুখী এয়া চাচোন হয় নেকি বান্ধৈ তুমি বৰ চিঞৰ বাখা কৰা হয়তো এতিয়াহে গাটো কিবা পাতল পাতল লাগিছে বান্ধৈ ইয়াকে বোলে প্ৰভাৱ প্ৰভাৱ আৰু মই প্ৰভাৱবোৰৰ কথাহে চিন্তা কৰিছো নেভাবিবা মই মোৰ মাক ভাল পাওঁ বুলি ক'লে আনৰ মাক ঘিণ কৰাটো মা সদায় মাই কিন্তু এইটো কথাটো ইতিমধ্যে জানো তেখেতে গানৰ মাজেৰে কৈ থৈ গৈছে নহয় পিছে আমিবোৰেহে কিমান অনুধাৱন কৰিব পাৰিছো সেইটোৱে ডাঙৰ কথা ইনডাইৰেক্টলি কথাষাৰ তুমি মোকেই মাৰিলা নেকি নহয় হে বান্ধৈ মই মানে এই আমাৰ অসমীয়া জাতিটোৰ কথা কৈছো আচ্ছা তুমি যে ক'লা কিছু দিব লাগে কিছু ল'ব লাগে তেহে আমাৰ কালচাৰ চহকী হ'ব কিন্তু কিমান দিব লাগিব কিমান ল'ব লাগিব তাৰ মাপ কাঠিডাল কোনে নিৰ্ধাৰণ কৰিব ৰ'বা মানে 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 এই তোমাৰ ভেলেণ্টাইন ডে ফাদাৰ্ছ ডে মাদাৰ্ছ ডে ভাই ফুটা ৰক্ষা বন্ধন হালদি মেহেন্দি মুঠতে লওঁতেচোন আমাৰ দিবলৈ একো নাইকিয়া হ'ল তাৰমানে আমি কি চহকী আমি চহকী হৈছো কাৰণ আজি আমি পাহৰি পেলাইছো মাধৱদেৱৰ তিথি হৰিদেৱৰ তিথি সতী সাধিনী দিৱস মেডাম মেফি আমি সকলো পাহৰিলো মাজনী তই এইবিলাক কি কৈছ তাই একদম ঠিক কথাই কৈছে বান্ধৈ ঠিকেই কৈছা বুজিছা আমাৰ এটা নাম আছে নহয় কেঁকুৰা জাতি বুলি মুঠৰ পৰা আমি পিছলেহে টানো এতিয়াও আমি ভাবো এই আমাৰ নতুন চামে এই কাপ প্লেটৰ খনি পিৰিয়ড পিয়লা বুলি কওক টেবুল চেয়াৰৰ খনি এই চকী মেজ বুলি কওক অথচ আমাৰ কাষৰ এই পশ্চিমবংগত অভিধানত এই শব্দবিলাকে স্থান পাইছে সেইকাৰণে তেওঁলোকৰ ভাষা চহকী হৈছে বান্ধৈ মই এটা কথা বুজি পোৱা নাই কেনেকুৱা বা অসমীয়াই যদি কথাষাৰ অসমীয়াত কয় তেনেহ'লে ভুলটো ক'ত ভুল শুদ্ধৰ বিচাৰ কৰা নাই এই বান্ধৈ এই বহাচোন বহা
মানে মোৰ কথা হ'ল কি ভাষানো কি ভাষানো কি মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক শব্দ ব্যৱহাৰ কৰে তাকে ভাষা বোলে হে নহয় হে বান্ধৈ মানে আজিকালি মানুহে মনৰ ভাৱ লুকুৱাবলৈ যিবোৰ শব্দ ব্যৱহাৰ কৰে তাকেহে ভাষা বোলে এয়া এতিয়া যদি ভাষাৰ শ্ৰাদ্ধ শুনিব খুজিছা FM শুনিবা একদম লৰালিলে গুচি গ'লো বুজিছা মই তোমাক বিচাৰি যাম বুলি ভাবিছো এই যি যোৱাই তাৰ পৰা আহিলো বুজিছা হয় সিহঁত ডুবাইলৈ যোৱাৰ পৰা আমি তালৈ যোৱাই নাই নহয় বৰ ধুনীয়া চহৰহে চালে একেবাৰে চাই থাকিবৰ মন যায় তাতে মোৰ সেই নাতিনীজনীও এবছৰীয়া হ'ল নহয় গোটেইকে বুঢ়া বুঢ়ী দুটা গৈ একপাক মাৰি আহিলো ভালেই কৰিলা বালৈ এনেকুৱা বয়সত এনেকুৱা এটা আউটিং লাগে লাগে যা 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 ৰচোন মই এটা কথা কোৱাই নাই নহয় আজি বুজিছা মোৰ উঠোতে পলম হ'ল আৰু এই কাম কৰা বাই যদিও নাহিলে এয়া বোলে ব্ৰেকফাষ্ট চাহ বেলেগে বেলেগে কি বনাম একেবাৰে ৰুটিকে বনাই দিওঁ ভালে মই বোলো দিয়া পিছে ইমান দিন মানুহ নথকা ঘৰ আটা গাখীৰ একোৱেই এওঁ বোলে হাওত গৈ গৈ তলৰ দোকানখনৰ পৰা এইবোৰ লৈ আনো মই আহিলো ওলাই পালোহি দোকান পিছে বন্ধ বিচাৰি বিচাৰি আহি পালোহি তোমালোকৰ এইখিনি কাৰো মাত কোনেও নুশুনি বুজিছা ইমান হুলস্থুল দোকান এখনত বিচাৰি গলো আটা দেখুৱাই দিলে বোলে সৌখন বাটা কি কৰিবা আৰু ঘূৰি পকি আহি এইডোখৰ পাই ভালেই কৰিলে কিন্তু এতিয়ালৈকে আপুনি একোৱেই খোৱা নাই বুজিছা এই সিফালে চাগে মানুহ যদি আটা ময়দা নোহোৱাকৈ গোটেইখন একেবাৰে ফুলাল আজি মই কি খাবলৈ পাওঁ ঠিক নাই বুজিছা গালিহে খাব লাগিব মই উঠো দিয়া এই মাজনী আহোঁতে বান্ধৈ বান্ধৈ কথা শুনি যোৱা তুমি এতিয়া গ'লে যিখিনি কথা শুনিবা 5 মিনিট পিছত গ'লে সেই একেখিনি কথাকে নুশুনিবা হে কথাটো হয়তো গতিকে মোৰ হাতৰ চাহ একাপ মিছ নকৰো যা আনগৈ যা আনগৈ মাজনী এই মোৰ চাহ কাপত চেনি 2 চামুচ বেছিকৈ দিবি এই ঘৰত আকৌ নিদিয়ে বুজিছা বান্ধৈ জানে তাই চব জানে বুজিছা ঘৰ লক্ষী ছোৱালীহে ঘৰ লক্ষী ছোৱালী বান্ধৈ বান্ধৈ ৰুদ্ৰ ৰুদ্ৰ কি চিন্তা কৰি আছা নাই এই কিছুমান কথা নেভাবোকৈ ভাবি থাকিলো কিবা মূৰটো খুলিয়াই থাকে কেনেকুৱা অকণমান খুলি কোৱাচোন মনটো পাতল হ'ব মানে বান্ধৈ এই তুমিতো জানাই কোম্পানী চাকৰি কৰি কৰি গোটেই জীৱনটো পাৰ কৰিলো পেঞ্চন বুলিবলৈতো একোৱেই নাই সাঁচতীয়া যিকেইটা আছিল বেমাৰকৈ মানুহজনীও বচাব নোৱাৰিলে বুজিছা বাদ দিয়া এইবিলাক হেৰি এই মোৰো সেই দুটাকে ষ্টপ মাৰিলে নহয় এতিয়া কোন সময় হাতটো বল হৈ যায় সেইটোহে ক'ব নোৱাৰো বুজিছা মিছাতে চিন্তা কৰিছেহে বান্ধৱী তোমাৰ ল'ৰা দুটাটো নিজৰ ভৰিত নিজে থিয় হ'লেই মোৰহে আগলে পিছলে বুলিবলৈ এজনীয়ে মাত্ৰ ছোৱালী ভালে যেনিবা ভাল ঘৰ এখন চাই তাইক উলিয়াই দিলোঁ পিছে থাকে সুদূৰ বিদেশত এতিয়া বুঢ়া বুঢ়ী দুটা অকলশৰীয়া হ'ব বুজিছা হেৰা বুজিছানে এই পৰিজনীও বিয়াৰ বয়স পাৰ হওঁ তাই বিয়াৰ নামেই নুশুনে নহয় তাই ওলাই গ'লে মোক কোনে চাব তাই সেইটোৱে চিন্তা আৰু আমাৰ সেই ল'ৰা দুটাৰ খবৰেই নাই তাই যেনিবা সেই টিউচন এইবিলাক কৰি মেলি নিজৰ খৰচটো নিজেই উলিয়াই আছে অথচ মই বাপেকিটো হৈ গৰম গৰম চাহ আৰু
আৰু পকৰি খাব লাগে খাব লাগে বুজিছা আজি ঘৰলৈ গৈ কিমান গালি খাবলৈ পাম তাৰ ঠিক নাই বুজিছা বান্ধৈ তোমাৰ খোৱাৰ দিন পৰিছে মাৰি দিয়া এই হাতৰ চাহ কাপৰ ৰংটো দেখিলে বুজিছা দেহাটো একেবাৰে হাত পৰি যায় বান্ধৈ দেহা থাকিলেহে বেহা ৰ'বা হেৰি নহয় তোমাৰ দেহা বেপাৰ কেনেকুৱা চলিছে ভাল নহয় হে বান্ধৈ কেলে কম্পিটিশ্যন বহুত বাঢ়িল আৰু মোৰো বয়স হৈ আহিছে আগৰ নিচিনাকৈ লৰা ঢকৰা কৰিব নোৱাৰা মুঠতে চলাই গৈ আছো ভূপেন দাই কৈ থৈ গৈছে নহয় জীৱন সিন্ধু বহু বিন্দুৰে হয় যদি কৰ্মৰে হয় বিন্দু পূৰ্ণ জীৱন সিন্ধু বহু বিন্দুৰে হয় যদি কৰ্মৰে হয় মই গৈছো কোনোবা আহিলে খবৰ মানে আমাৰ ছোৱালীয়ে বনাইছিলে হেৰি নহয় আপুনি আপোনাক চিনি নাপালো ইছ আংকুল আপুনি মোক কিয় আপুনি বুলি কৈ আছে মই গাৰ্গী আকৌ নমস্কাৰ মোৰ নাম শ্ৰী গাৰ্গী বৈশ্য ঘৰ খলামানি বৰ ধুনীয়া নাম খুৰা পকৰি আৰু এটা খাওঁ খোৱা হেৰি নহয় মোৰ ছোৱালীজনীয়ে বনাইছিলে এক্সিলেণ্ট কিন্তু ৰ'বা মানে আপুনি চৰি মানে তুমি কিহৰ কাৰণে আহিলা এতিয়া আহো মেইন টপিকলৈ একচুৱেলি মই এটা কোম্পানীৰ চেলছ এক্সিকিউটিভ আৰু মই আমাৰ কোম্পানীৰ প্ৰডাক্ট প্ৰমোশ্যন কৰিবলৈ আহিছোঁ কিন্তু জানে আংকুল ৰাতিপুৱাৰ পৰা ক'তোতে বহনি হোৱা নাই আংকুল আপোনালোকে কিন্তু মোক ডিচাৰ্জ নকৰিব দেখি মাজনী আংকুল আদাৰৱাইজ আই উইল হেভ টু ফেচ মানে মই এটা বেয়া চিটুৱেশ্যনত পৰিম জানে আৰু জানে আংকুল ৰাতিপুৱাৰ পৰা পেটত একো এটা কৰা নাই আংকুল পকৰি আৰু এটা খাওঁ পকৰি পকৰি থেংক ইউ বৰ ভাল বুজিছা বৰ ভাল তোমালোকৰ নিচিনা য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে এনেকে কষ্ট কৰা দেখিলে বৰ ভাল লাগে কৰ্মই ধৰ্ম বুজিছা গীতাত কৈছে নহয় কৰ্মণ্যেৱাধিকাৰস্তু মা ফলেষু কদাচন ৰ'বা ছোৱালী কেলে আহিছে সুধো অকণমান যাওঁ নেকি তেনেহ'লে গীতা পাঠেই কৰি থাকা ৰ'বাচোন তুমি কি প্ৰমোশ্যন কৰিবলৈ আহিছিলা আংকুল কোৱালিটিত আমাৰ কোম্পানীয়ে কেতিয়াও কম্প্ৰমাইজ নকৰে যিয়ে এবাৰ ইউজ কৰিছে এতিয়ালৈকে কোনে এৰা নাই বিশেষকৈ মাকবোৰ যে পাগল আমাৰ প্ৰডাক্টৰ কাৰণে ইণ্টাৰেষ্টিং কথা কি জানে আংকুল আমি যি ৰেটত দিছো আন কোনেও দিব নোৱাৰে আৰু বহুতেতো বছৰটোৰ বাবে কিনি লৈছে মানে ইজি টু ষ্টাৰ্ট আমিও কিনি থব পাৰো দেখোন ৰ'বাচোন প্ৰডাক্টটোনো কি প্ৰডাক্টটো হৈছে ডাইমাৰ দেখা এতিয়া কি কৰিম আংকুল এনেকুৱা দিল কিন্তু মিছ নকৰিব কিয় আপোনালোকৰ ঘৰত কি নাতি নাতিনি নাই জানো দেখোন লাগিব নাতি আছে কিন্তু ইয়াত নাই নহয় বৰ্ডিঙত আছে ঘৰলৈ কি নতুন বাচ্চা নাহিব জানো মোৰ গাড়ী বয়স নাই বুজিছা নালাগে দিয়া অ'কে চিন্তা নকৰিব ডাঙৰ চাইজৰো আছে নহয় মানে স্পেচিয়েলি ফৰ এ লাৰ্জ কি কাৰ বাবে গাড়ী সেইবোৰ নালাগে তুমি খোৱা আৰু ইয়াৰ পৰা তুমি যোৱা ইমান এক্সাইটেড কিয় হৈছে আপোনালোকৰ কাৰণে most excellent product আছে মানে ফেমিলি প্লেনিঙৰ কাৰণে ফেমিলি প্লেনিং নহয় মানে ফেমিলি পাৰ্টি ফেমিলি পিকনিক গেট টুগেদাৰ বা বিয়ালৈ জানো আপোনালোক নাযায় বা যিকোনো পাৰ্টি মুঠতে আমাৰ প্ৰডাক্টে আপোনালোকক একদম স্পেচিয়েল কৰি তুলিব মানে সামথিং হাতকে সকলো
আপোনাৰ ওচৰ চাপি আহিব আৰু সকলোৱে আপোনাৰ গাত গা লগাই এই থাকিব মন গুটগুটি যাব। হয় এই গুটগুটি হয় হেৰা এইটো বয়সত এনেকৈ গাত গা লগাই থাকে আমি বেয়া পাওঁ হে লোৱা নোলোৱাটো পিছৰ কথা কিন্তু এবাৰটো টেষ্ট কৰিছা ইমান ধুনীয়া হয় তাতে ইম্পৰ্টেড পাৰফিউম আংকল লওক অকণ দিয়ে দিলা বৰ ধুনীয়া হে পিছে অলপ উগ্ৰ অলপ পিছত মাইল্ড হৈ যাব আংকল আপুনি চাওক নহয় গাৰ্গী মানে কি জানা এই মই এইবিলাক একেবাৰে সহ্য কৰিব নোৱাৰো মোৰ গাত এলাৰ্জি আছে নাই মই অকণমান নাই নিদিবা 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 মোক অকণমান শুন নিদিবা দেই মোক নিদিবা এই মোৰ এলাৰ্জি আছে এলাৰ্জি এলাৰ্জি নহয় নিদিবা নিদিবা কৰি এই জেগা ফেঞ্চ ফেঞ্চ মাৰিব খুজিছে মোক চাচোন কৰি চাচোন এই কি কৰিব খুজিছে নিদিবা নিদিবা আপুনি মই গাৰ্গী আপুনি চাওক ইম্পৰ্টেণ্ট পাৰফিউম হয় কিন্তু আংগুলে দেখোন নলয় নাই নাই দেউতাৰ এলাৰ্জি আছে এলাৰ্জি কিবা। নাই মই অকণমান দিম আৰে নালাগে বুলি কৈছো নহয় আৰে নালাগে একো নহয় আৰে নালাগে বুলি কৈছো নহয় পুৰা ধৰক মোৰ আচৰণ কৰিছে উঠিব পৰা নাই কিবা গুলগুল এখন বৰ বেয়া গোন্ধ এইটো কি হৈছে বান্ধু মোৰ এখন গাটো কপনি উঠি গৈছে কি কৈছে মাজনীও মানুহে হয় দে বুকুখন দেখোন বিষাইছে মোবাইলত খবৰ দিব লাগিব নেকি বাৰু